হেল্ল' গাইজ নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ আন এটি ভিডিঅ'লৈ। এয়া মই কৰিবলৈ গৈছোঁ আজি মেখেলা চাদৰত কৰিব পৰা এটা অতি সহজ ফুল, গতিকে ভাবিলোঁ আপোনালোককো দেখাওঁ। এই ফুল আপোনালোকৰ যদি ভাল লাগে আপোনালোকে কৰিব পাৰিব। যিকোনো ধৰণৰ কাপোৰত, মেখেলাই হওক বা অন্য ধৰণৰ কাপোৰেই হওক, কৰিবৰ কাৰণে একেবাৰে সহজ। এয়া চাওক, মই এটা বৰ্গাকাৰে আঁকি লৈছোঁ, মাজতে 4 ভাগ কৰি দিছোঁ। ইয়াত মই চবফালে লৈছোঁ 6 চেণ্টিমিটাৰকৈ, আপোনালোকে এনেকৈ জোখ ল'বও পাৰে। এয়া চাওক, মই ভৰাই আছোঁ বেজি। আপোনালোকে দেখিছে প্ৰথমতে এটা চুক মই সম্পূৰ্ণ কৰিছোঁ, তাৰপাছত আকৌ অন্যটো চুক মই সম্পূৰ্ণ কৰিছোঁ। এনেকৈ মই গোটেইকেইটা চুক তিনিডালকৈ সূতাৰে ভৰ্তি কৰি ল'ম। এই ফুলটো মই ইউটিউবতে পাইছিলোঁ, মোৰ ইমান বেছি ভাল লাগিল নহয়, মই সেইকাৰণে মেখেলা চাদৰ চুক কৰিয়েই পেলালোঁ। এতিয়া মোৰ গোটেইকেইটা চুক সম্পূৰ্ণ হৈ গ'ল। এতিয়া মই গাঁঠিছোঁ বেজিটো ভৰাই। এতিয়া মই 3ডাল আছে যিহেতু, কাষৰ দুডাল মই বেজিটো ওপৰ ফালে কৰিছোঁ আৰু মাজৰ যে দেখিছে সেই মাজৰডাল মই বেজিটো তলৰ ফালে সৰকাইছোঁ। আপোনালোকে ভালকৈ চালে গম পাব। কাষৰ দুডাল আকৌ এবাৰ কৈ দিছোঁ, কাষৰ দুডাল মই বেজিটো ওপৰ ফালে সৰকাইছোঁ আৰু মাজৰডাল তলৰ ফালে সৰকাইছোঁ। এনেকৈ মই গোটেইকেইটা বাঢ়ি কৰি ল'ম। এইখিনিতে আপোনালোকক ক'ব পাহৰিছোঁৱে, এয়া মই এংকৰ সূতাৰ দি কৰি আছোঁ, ৰঙা সূতাৰ। এইটো এংকৰ সূতাটো এটা সূতাতে 35 টকা লয়। আপোনালোকে যদি নিবিচাৰে ইমান দামী সূতা, তেন্তে মিহি ঊলটোৰে কৰিব পাৰে। মিহি ঊলটো বেছি দাম নহয়, একনেচাতে বহুত ওলাব আপোনালোকৰ সূতা। আৰু একনেচা মই বহুত আগতে কিনিছিলোঁ, তেতিয়া হয়তো 30 টকামান আছিল, এতিয়া হয়তো 35 টকা বা 40 টকা ল'ব পাৰে। কিন্তু এয়া মই এংকৰ সূতা দি কৰি আছোঁ। এতিয়ালৈকে বাৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিছে? যদি ভাল লাগিছে তেন্তে প্লিজ লাইক কৰিব, এটা কমেণ্ট কৰিব, আৰু যদিহে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মই যেতিয়া ভিডিঅ' আপলোড কৰোঁ আপোনালোকে ন'টিফাই হৈ যাব। আপোনালোকে দেখিলে মোৰ এপাহ ফুল কৰি হৈ গ'ল। এতিয়া মই তাৰ পোনে পোনে অন্য পাহ কৰিছোঁ। ইয়াত যিহেতু 4 পাহ ফুল হ'ব, সেয়েহে মই 2 পাহ বগা আৰু 2 পাহ ৰঙা ফুল কৰিছোঁ। এতিয়া মই ৰঙা 2 পাহ কৰি লৈছোঁ, একেধৰণে কৰিছোঁ, আৰু বগা 2 পাহো একেধৰণে কৰিলেই হ'ল। এনেধৰণে মই গোটেইকেইপাহ ফুল কৰিম আৰু আপোনালোকক দেখাম। আপোনালোকক আৰু এটা কথা কৈ থওঁ দেই, কালি যেতিয়া এইটো ফুল মই কালিয়ে ৰেকৰ্ড কৰা, কালি যেতিয়া মই ৰেকৰ্ড কৰি আছিলোঁ মোৰ মোবাইলত চাৰ্জ একেবাৰে নাছিল, আৰু মই গম পোৱাই নাছিলোঁ যে মোৰ মোবাইলত চাৰ্জ নাছিল। কৰি থাকোঁতে মোবাইলটো অফ হৈ গ'ল। যেতিয়া মই চাৰ্জত লগালোঁ মই ভাবিলোঁ কেলেনো ইমান দেৰি ৰৈ থাকোঁ, সেয়েহে ভাবিলোঁ মই বগা 2 পাহো কৰি লওঁ। যিহেতু একেদৰে কৰে, ভাবিলোঁ আপোনালোকক নেদেখালেও পাৰিব আপোনালোকে। আপোনালোকে দেখিছে, অলপ পিছতে মোৰ ৰঙা ফুল 2 পাহ সম্পূৰ্ণ হ'ব। বগা 2 পাহ আপোনালোকক কৰি দেখুৱাব পৰা নগ'ল, গম পালে আপোনালোকে ইতিমধ্যে কাৰণটো তাৰ। এনেদৰে মই বগা 2 পাহো কৰি ল'ম। আপোনালোকেও তেনেকৈ কৰিব, যেনেকৈ দেখাইছোঁ ইয়াত তেনেধৰণেই। আপোনালোকে বেলেগ ধৰণৰ কালাৰো কৰিব পাৰে। সম্পূৰ্ণ ফুলপাহ এইপাহ। কালাৰ কম্বিনেশ্যন কেনে লাগিছে জনাব। এতিয়ালৈ আহিছোঁ, বাই বাই।